এতিয়া আমি ওলাই গৈ আছোঁ আৰু এতিয়া এইখন আমাৰ ৰুমৰ পৰিৱেশটো আৰু বাহিৰৰ পৰিৱেশ কাটাক ভাই গৈ থাকোঁ দৰ্জাটো খোলা তাৰপৰা এতিয়া গৈ থাকোঁ আৰু ন গেটখন বন্ধ কৰি দিওঁ আৰু এয়া কাটাক ভাই ব'লক আজি ভিডিঅ' বনাব না আৰু এয়া আমি এতিয়া তিনিজনে গৈ আছোঁ আৰু এয়া গৈ আছোঁ জলকে পাৰোঁ আপোনালোকক দেখাই গৈ থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব জলকে পাৰোঁ এয়া ডিব্ৰুগড়ৰ কি গাঁও বুলি কয় এয়া মই দেখাই আছোঁ আপোনালোকক এয়া ডিব্ৰুগড়ৰ কছাৰী গাঁও বুলি বৈৰাগী মঠ Hello guys, welcome to Arjun's Vlogs. আপোনালোকে চাগে এই ভিডিঅ'টো আমি এতিয়া গৈ আছোঁ ষ্টেডিয়ামে আজি আপোনালোকে চাগে ডিব্ৰুগড় ষ্টেডিয়াম আছে এই ভিডিঅ'ৰ ফালে আছে আমি অকণমান আপোনালোকক দেখাম চাই থাকিব আপোনালোকে এয়া লগৰ দুজন গৈ আছে আপোনালোকে চাই থাকিব ভাগৰ লাগিল মানে সেইফালেদি আমি গৈ আছোঁ যে পুৰা খেলি আছে আপোনালোকে ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ চাই থাকিব এতিয়া এইটো ষ্টেডিয়ামটো আমি দেখালোঁ আজি তাৰপিছত কেইদিন পাছত এই আমাৰ এইটো খানাকুলাছ পাই যাব খানাকুলাছটো আপোনালোকে চাবলৈ পাব যে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব মানে আপোনালোকে যাতে যি প্লাছকৈ আপোনালোকে ভিডিঅ'টো খাই যাব মানে সেইকাৰণে মানে ছাবস্ক্ৰাইব কৰি থ'ব মানে কি আছে মানে এইটো মানে আপোনালোকক দেখাম যে আপোনালোকে মানে চাব মানে ক'ত কি আছে আৰু আপোনালোকে গম পাই যাব যে ডিব্ৰুগড়ত এনেকুৱা এইটো বৈৰাগী মূৰৰ ভিতৰত পৰেগৈ মানে এইটো আমাৰ কিবাটো ক্ৰিকেট কিবাটো ফিল্ডটো আপোনালোকে গম পাইছোঁ চাগে ডিব্ৰুগড় ষ্টেডিয়াম আপোনালোকে চাইছোঁ চাগে বনাই আছে বাৰু লাহে লাহে আপোনালোকে চাওক এবাৰ এইটো হয় ফিল্ডটো চাওক এইয়া আপোনালোকক আৰু আগৰ পৰাই ওপৰৰ পৰা দেখাব চেষ্টা কৰি আছোঁ চাই থাকক গাইজ চাওক এই আমাৰ ডাব্লিউ আমাৰ ডিব্ৰুগড়ৰ এইটো কিবা ষ্টেডিয়ামৰ ভিতৰত চাওক চাইছে চাগে এইয়া লগৰটো চুলি কাটিব বোলে আপোনালোকে চাই থাকি আছিলে মানে এতিয়া আমি ৰুমলৈ গৈ আছোঁগৈ আৰু অকণমান আন্ধাৰ হয় আৰু এইটো চাইছে চাগে সমাপ্ত কৰোঁ আৰু ন আকৌ অহা নেক্সট ভিডিঅ'তে একদম লগ কৰিম